এভৰিৱান, আপোনালোক সকলোকে মই নয়তা বৰুৱালৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। তো আজি আমি বেছি দেৰি নকৰি মই কওঁ, আমি এজনী বাৰ ঘৰলৈ গৈ আছোঁ। আপোনালোকক দেখাম বাৰু বাজনী কোন হয়, কাৰ ঘৰলৈ গৈ আছোঁ। তো বলক লেটছ গো, দেখাম বাৰু। তো আমি এতিয়া গৈ আছোঁ। তো আমি এতিয়া গৈ আছোঁ ৰিক্সাত উঠি বাহঁতৰ ঘৰৰ ফালে। গৈ এতিয়া তাৰপিছত বা দোকানত সোমালে, মানে কিবা অলপ ল'ব। গৈ আহিলে বা কিবা বেলেগ একো লোৱা নাই, গৰম বুলি ক'ল্ড ড্ৰিংকছ লৈছে আৰু চিপছ লৈছে, বেলেগ একো লোৱা নাই। দোকানৰ পৰা ওলাই আমি বস্তু লৈ পেলাই বাহঁতৰ ঘৰৰ ফালে গ'লোঁ। তো বাহঁতৰ ঘৰ পাই আমি ভিতৰলৈ সোমালোঁ। সৰু আৰু বা আগত যাই আছে, মই আৰু জেচি পিছফালে গৈ আছোঁ। আমি আহি পালোঁ বাইদেউৰ ঘৰ। আপোনালোকক সকলো চিনাকি কৰি দিম বাইদেউৰ লগত। কোন বাইদেউ হয় মই ক'ম বাৰু সকলোবিলাক। এতিয়া ক'ল্ড ড্ৰিংকছ খাব দিছে, আমি খাই আছোঁ আৰু আপোনালোকক দেখাম বাৰু বা যদি একো নহয়, অলপ লাজ লাগিছে। এতিয়া আহিছা হওক। মই যে কৈছিলোঁ এজনী বাৰ ঘৰত আহিছোঁ, দেখিব পাৰে মানে বাজনী মোৰ হয়, মোৰ বা যিটো ৰুমত আছিলে তাৰ ৰুমত, তাৰ কাষতে এজনী বা আছিলে। বাজনীক মানে বা নিজৰ বা বনাই লৈছিলে। তো আমাৰ সেই হিচাপত আমাৰো বায়ে হয়। তো আমি বা গম পাইছে আমি গুৱাহাটীত থকা বুলি, সেইটো কাৰণে মাতিলে আমাক ইয়ালৈ। আমি আহিলোঁ। তো চাই থাকক। ইমান গৰম, বহুত গৰম পৰিছে, মানে ক'তো থাকি শান্তি পোৱা নাই। গৰমত ক'তো আহিবলৈ মন নাযায়। হ'লেও বাইদেৱে মাতিছে, বহুত দিন হ'ল আমিও অহা নাছিলোঁ, অলপ প্ৰব্লেম আছিল। তো মানে ইমান গৰমত কাপোৰ পিন্ধি ক'ৰবালৈ অহাটো বৰ দিগদাৰী। একদম গেলি গৈছোঁ একেবাৰে। বহুত অশান্তি লাগিছে, কেনেকুৱা যে লাগিছে গৰমত ক'ব পৰা নাই। একদম ৰুমত বহি আছোঁ, ৰুমত লাইন নাই, একদম আৰু বেছি গৰম লাগিছে। এতিয়া ভাত পানী খাই ইয়াতে বিচনাত বহি আছোঁ। কি খালোঁ একো দেখুওৱা নহ'ল, ইমানে মানে খতে দেখুৱাই ন। বাইদেউ বহুত ধুনীয়া আঞ্জা ভাত বনায়। বাইদেউ বেংগলী হয় ন? বাইদেউ বেংগলী হয়, তো জানেই বেংগলীবিলাকে কিমান ধুনীয়া ৰেচিপি বনায়। ধুনীয়া বনাইছে, সোৱাদো হয় বহুত। তো কি খালোঁ দেখুৱাব পাহৰিলোঁ, হ'লে বহুত ধুনীয়া খাইছোঁ। আমি ইয়াতে গোটেইকেইটা বহি আছোঁ, দেখাম বাৰু চবকে। এজনী সৰু, তাই মোবাইল চাই আছে, বাও মোবাইল চাই আছে, একেবাৰে তামোল চুবাই বাইদেৱে লাজতে মোক ঢাকি আছে। আইতা বহি আছে, জেচি শুই আছে। জেচি শুই থকাৰ কাৰণ এই চিটটো ধুনীয়াকৈ লগাই, নহ'লে জেচি বহুত অশান্তি কৰি থাকিলে হয়। তামোল আমাৰ তামোলী লগতে তাইও তামোলী। ইয়াত যিমান কেইখন তামোল আছে তাই লগতে শেষ কৰি দিব। যিমান তামোল আছে ইমানেই তামোলী, একদম গমে পাইছে তাইৰ এক্সপ্ৰেশ্যন চাই কিনে। আপোনালোকক দেখাম আমাৰ ৰিলছ কুইনসকলে ৰিলছ বনাব। চাওক ৰেডি হৈ আছে, কোনে কিমানে কেনেকৈ ৰেডি হ'ব মানে ভাবি পোৱা নাই। তাই চুলি মেলিছে, তাই কাজল আইলিনা লৈ আছে, ৰিলছ বনাব। আৰু মানে ময়ো বনাম দিয়কচোন, নবনাওঁ বুলি নকওঁ। তো আমি ৰিলছ বনাওঁ, দেখাম আপোনালোকক। আমি এতিয়া ৰিলছ বনাই আমাৰ যাবৰ হ'ল। আমাৰ অলপ কাম আছে, মানে জেচিৰ আজি ভেকচিন আছে। তো আমি তাত যাব লাগিব 8 গাঁৱত। তালৈকে যাই পেলাই আৰু আমি ঘৰলৈকে যাম, নাহোঁ বাৰ ঘৰত। আজি বাক ইয়াতে মানে বাৰ লগত তাৰ লগ নহওঁ। আমি যেতিয়া গুৱাহাটীলৈ আহোঁ তেতিয়া বাৰ লগত আৰু লগ হ'ম। আজিলৈ ইমানেই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ভাল হ'লেও জনাব, বেয়া হ'লেও আঙুলিয়াই দিব। আপোনালোকক আগতেও কৈছোঁ, আগৰ ভিডিঅ'বিলাকত বেয়া হ'লে আপোনালোকে আঙুলিয়াই দিব লাগিব।
কাৰণ ভিডিঅ'বিলাকতো আপোনালোকে চাব, ভাল হ'লেও আপোনালোকে জানিব, বেয়া হ'লেও আপোনালোকে জানিব। তো কেনে পালে জনাই দিব আৰু লাইক দিব, কমেণ্ট দিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।